আজি দাদাৰ ঘৰত নখোৱা ভাতৰ আয়োজন কৰা হৈছে। এইফালে ভকতসকলে বহি পুথিপাত পঢ়ি আছে। মই মনে মনে গৈ এটা ভিডিঅ' ক্লিক কৰি ৰাখিলোঁ। এইফালে পণ্ডিতাই চাহৰ যোগাৰ কৰি আছে। এয়া আলু, বিলাহী এইবোৰ চব মাংসৰ বাবে, আৰু ভাতো এয়া বনাই আছে। এয়া নতুন চাউলৰ ভাত। এইফালে দালি, এয়া হ'ল গাহৰি মাংস, দাইল বনাই আছে। এইবোৰতো জানেই আপোনালোকে কি কি। এয়া চাওক, এয়া আমাৰ ভিনদেউ দেই। ধিতিৰাজে কি কৰি আছে। এইফালে দাদাই ক'লে, কালিয়া দাদাই, চাচোন শুন, মই দালিখিনি বনাই আছোঁ, দেখাই দেচোন। এইফালে আকৌ সংগীতে ব্ৰইলাৰ মাংস কাটি আছে। যোনে যোনে গাহৰি নাখায় সিহঁতে খাব। এইফালে চাওকচোন, চালাটো বনাই আছে। এজনী নবৌ হ'ল, এজনী আকৌ নাতি বোৱাৰী, মই হেনো আইতা। এয়া মই চাহৰ লগত বিস্কুট খাই ল'লোঁ। এতিয়া ভকতসকলৰ এতিয়া ভাত খাবলৈ দিয়া হৈছে, যিহেতু বহুত ৰাতিও হৈ গ'ল। এইয়া চাই লওকচোন, ধিতিৰাজ, জেঠিস্মান, পিলপিলি, এই তিনিটা মানে য'ত থাকে একেলগে থাকে এইকেইটা। এইফালে টিকি আকৌ নিমখ ভগাই আছোঁ বুলি কৈছে, টিকু বেটাই পানী ভগাই আছোঁ বুলি কৈছে। এয়া গাহৰি মাংস দেখিবলৈ কিন্তু ভাল লাগিছে হয়নে, কিন্তু মই গাহৰি মাংস নাখাওঁ। এইফালে ধুনীয়াকৈ বৌহঁতে ভাত তৰকাৰী যোগাৰ দি আছে, ৰাইজক খাবলৈ দি আছে। নতুন ভাত খোৱা বুলি ক'লে ভাল লাগে ন কিবা এটা। টিকু বেটাক কেমেৰাটো সন্মুখত আহি আহি কৈ আছে যে মই কি ভগাইছোঁ কৈ দে না, আৰু টিকিও কৈ আছে। এইফালে চাওকচোন, কাপোৰ ছোৱালীবিলাককো খাবলৈ দিয়া হৈ গ'ল, লগতে ময়ো বহি ল'লোঁ। মই আকৌ আজি একো নাখাওঁৱেই, মাছ মাংস আজিলৈ। বাই বাই।